কৰিশ্মা নাথৰ ভুলৰ বাবে জগৰীয়া কোন? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, বিতৰ্ক চাৰিওফালে বিতৰ্ক, নিউজত বিতৰ্ক, সামাজিক মাধ্যমত বিতৰ্ক, চাৰিওফালে খালি বিতৰ্ক। আৰু বিতৰ্কৰ কাৰণ হৈছে কৰিশ্মা নাথ। কৰিশ্মা নাথে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সংগীতক বিকৃত ৰূপে পৰিৱেশন কৰি পেলাই বিতৰ্কক মাতি আনিছে। এটা ডাঙৰ অপৰাধ কৰিছে আৰু সেই অপৰাধক লৈ পেলাই প্ৰত্যেকেই খুব উজাৰিছে, হয়নে? নিজৰ খুব উজাৰিছে, প্ৰত্যেকেই খঙত আছে। অসমৰ প্ৰতিটো কোণৰ পৰাই প্ৰতিক্ৰিয়া আহিছে, প্ৰত্যেকেই নিজৰ প্ৰতিক্ৰিয়া জনাইছে, নিজৰ খুব উজাৰিছে, সকলোৱে প্ৰতিবাদ জনাইছে আৰু বহুতে কৰিশ্মা নাথৰ ওপৰত এজেহাৰো দিছে, হয়নে? আৰু সেইটো সকলোৱে যোনটো কৰিশ্মা নাথৰ যোগ্য সেইটোৱেই কৰিছে। কাৰণ কৰিশ্মা নাথে যিটো ভুল কৰিছে সেইটো সৰু সুৰা ভুল নহয়, এটা ডাঙৰ ভুল, হয়নে? যাক আমি অসমীয়া জাতিটোৱে কলাগুৰু আখ্যা দিছোঁ, যাক গুৰু মানো, সেইজন ব্যক্তিৰ মহান সৃষ্টি, তেওঁৰ সংগীতবিলাকক আমি সন্মান কৰোঁ আৰু সেই সংগীতক কৰিশ্মা নাথে বিকৃত ৰূপে পৰিৱেশন কৰি পেলাই ডাঙৰ অপৰাধ কৰিছে, হয়নে? তাৰ কাৰণে আমি প্ৰতিবাদ জনোৱা, তাৰ কাৰণে আমি খুব উজাৰা, মানে সেইটো স্বাভাৱিক। আমাৰ সেইটো হয়নে? আমাৰ প্ৰত্যেকৰে হৈছে, মোৰো খং উঠিছে। কিন্তু বন্ধুসকল, আমি প্ৰতিক্ৰিয়া জনাই পেলাই আমি বিতৰ্ক কৰিছোঁ, আমি প্ৰতিবাদ জনাইছোঁ, কিন্তু সমাধান বিচৰা নাই, কোনো আমি সমাধান বিচৰা নাই, হয়নে? আজি সেই কামটো, যিটো অপৰাধ কৰিশ্মা নাথে কৰিলে, সেই অপৰাধৰ বাবে কৰিশ্মা নাথে যি ভুল কৰিলে সেই ভুলৰ জগৰীয়া কোন, হয়নে? সেই ভুলৰ জগৰীয়া কোন? সেই ভুলৰ কৰিশ্মা নাথৰ ভুলৰ জগৰীয়া প্ৰথম কৰিশ্মা নাথৰ মাক দেউতাক, হয়নে? তাৰপিছত এই ছিষ্টেমটো, যোনটো ছিষ্টেমে অতীজৰ যিখিনি নিয়ম নীতি আছিলে সকলো সলনি কৰিছে, সেই ছিষ্টেমটো, সেই নিয়মটোৰ, হয়নে, জগৰীয়া। আমি সেই বস্তুটো বুজিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে যে আমাৰ যোনটো ছিষ্টেম, আমাৰ যোনটো নিয়ম, সামাজিক নিয়ম, সেই সামাজিক নিয়মত যোনটো আমাৰ আগৰ যোনটো অতীজৰ নিয়মখিনি আছিলে, সেই নিয়মখিনিক যে আমি পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিছোঁ, সেই নিয়মৰে পৰিণাম হৈছে কৰিশ্মা নাথ, হয়নে? কৰিশ্মা নাথে কৰিছে অপৰাধ, ভুল কৰিছে, কিন্তু সেই অপৰাধৰ মূল নায়ক, মূল জগৰীয়া কোন? প্ৰথম মাক দেউতাকে সেই জ্ঞানকণ কৰিশ্মা নাথক দিয়া নাই, হয়নে? যে এজন গুৰুক কেনেকৈ সন্মান কৰিব লাগে। আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ কোন? সেই জ্ঞানকণ কোনে দিব লাগিছিলে? প্ৰথম মাক দেউতাকে, হয়নে? তাৰপিছত স্কুলত পাব লাগিছিল, কলেজত পাব লাগিছিলে। কিন্তু আজিৰ যোনটো ছিষ্টেম, আজিৰ যোনটো নিয়ম, স্কুল কলেজত সেই বস্তুটো নাইকিয়াই হৈ গ'ল বন্ধুসকল। আগত যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ বন্ধুসকল, তেতিয়া জ্যোতি সংগীত, ৰাভা সংগীতক লৈ পেলাই প্ৰচাৰ কৰে, তেতিয়া আমাক শিকায় ৰাভা সংগীত কোনটো, জ্যোতি সংগীত কোনটো। আমাৰ প্ৰত্যেকটো যেতিয়া এনুৱেল ফাংচন হয় বা কিবা হয়, তেতিয়া জ্যোতি সংগীত গায়, ৰাভা সংগীত গায় আৰু ৰাভা দিৱস পালন কৰে স্কুলত। কিন্তু আজিকালি স্কুলত ৰাভা দিৱস পালন কৰা কোনোবা দেখিছেনে? জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন পালন কৰা দেখিছেনে? আগত আমাক সেই স্কুলবিলাকত সেইখিনি শিকাইছিলে। তো সেই নিয়মখিনি যোনটো আগতে আছিলে, সেই নিয়মখিনি কোনে পৰিৱৰ্তন কৰিলে? আমি প্ৰত্যেকে প্ৰতিবাদ কৰিছোঁ, খং কৰিছোঁ, আমি বিতৰ্ক কৰিছোঁ, কিন্তু আমি সেই বস্তুটোক সমাধান কৰা নাই। কাৰণ আজি কৰিশ্মা নাথে সেইটো, যাক আমি কলাগুৰু বুলি সন্মান কৰোঁ, সেই ব্যক্তিজনক, যি অসমৰ স্বাভিমান হয়, হয়নে, অসমৰ গৌৰৱ হয়, তেওঁৰ যোনটো সংগীত, মহান সংগীত, তাক বিকৃত ৰূপে পৰিৱেশন কৰিছে। তো কৰিশ্মা নাথটো অপৰাধী, কিন্তু কৰিশ্মা নাথে যে ভুলটো কৰিলে আৰু আগলৈ যে নকৰিব কোনোবাই, তাত কিবা মানে আছেনে? কোনোবাই ক'ব, গেৰাণ্টি দিব পাৰিবনে যে আগলৈও তেনেকুৱা কোনো নকৰে বুলি? বন্ধুসকল, আগলৈও সেই কাম কৰি গৈ থাকিব। তাৰ বাবে কৰিশ্মা নাথ বা কোনোবা জগৰীয়া নহয়,
অভিভাৱক জগৰীয়া, প্ৰত্যেকজন অভিভাৱক প্ৰথমতে জগৰীয়া, তাৰ পিছত এই চিষ্টেমটো নিয়ম যোনটো স্কুল কলেজত থাকিব লাগে সেই নিয়মখিনি প্ৰত্যেকটো বস্তু সলনি হৈ গৈছে, প্ৰত্যেকটো বস্তু সলনি হৈ গৈছে বন্ধু, হয়নে? আজি বিহু জাতীয় উৎসৱ, হয়নে? আৰু সেই বিহুত যি হুঁচৰি দল আহে সেই হুঁচৰি দলক ভৰি হাত ধুৱাই পেলাই ঘৰলৈ আমন্ত্ৰণ জনায়, হয়নে? স্বাগতম জনায়, হয়নে? সেৱা কৰি পেলাই মাতি আনি পেলাই যেতিয়া বিহু পৰিৱেশন কৰে, বিহু পৰিৱেশন কৰাৰ পিছত হুঁচৰি গোৱাৰ পিছত শৰাই দি পেলাই সেৱা কৰি পেলাই আশীৰ্বাদ লয়। আৰু সেই হুঁচৰি দল আজি বিকৃত ৰূপে ক'তবা অনুষ্ঠান, কোনোবা এখন দোকান অপেনিং কৰিছে, আগফালে হুঁচৰি সাজ পৰিধান কৰি পেলাই আগফালে ৰৈ পেলাই মানে নিজক মডেলিং কৰাইছে, মানে কেনেকুৱা এটা কৰিছে আপোনালোকে চিন্তা কৰক, ভাবক সেইবিলাক কোনে মাতিব? কেইটকামান পইচাৰ কাৰণে অসমীয়া জাতিৰ যোনটো গৌৰৱ, যোনটো স্বাভিমান, সেইটো বিক্ৰী কৰি আছে, হয়নে? মই বহুতত দেখা পাইছো, বহুতত মোৰ নিজৰ গা জ্বলি যায়, তেতিয়া দুখ লাগে যেতিয়া হুঁচৰি ড্ৰেছযোৰ পিন্ধি, হুঁচৰি সাজযোৰ পিন্ধি পালে মানে ৰৈ থাকে, হয়নে? কোনোবা প্ৰতিষ্ঠানৰ আগফালে ৰৈ থাকে, যেতিয়া হুঁচৰি দল মানে হুঁচৰি যেতিয়া হুঁচৰি গায়, তেতিয়া কোনো গুৰুত্ব নিদিয়াকে যিসকল বহিৰাগতৰ মানুহৰ প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ আলহীবিলাকক ভিতৰলৈ মাতি আনে, কিন্তু বাহিৰত তেওঁলোকে সেই বেং পাৰ্টি বজাই পেলাই চুক এটাত যেনেকে পৰি থাকে, হয়নে? চুক এটাত তেওঁলোকক বেং পাৰ্টি বজাই তেনেকে গুৰুত্ব দিয়ে। সেই তেনেকে আমাৰ অসমীয়া জাতীয় উৎসৱৰ জাতীয় হুঁচৰিক তেনেকে পৰিৱেশন কৰে। কোনোবাই মাতিছেনে আজিলৈকে? কিমান বিকৃত ৰূপে পৰিৱেশন কৰি থাকে, হয়নে? তাৰ বাবে জগৰীয়া কোন? তাৰ ভুল কোনে কৰিছে, হয়নে? সেই তেনেকে আমাৰ অসমীয়া জাতিৰ প্ৰত্যেকটো বস্তু, আমাৰ জাতীয় উৎসৱৰ বা জাতিৰ যিখিনি বস্তু, যিখিনি আমাৰ অসমীয়া জাতিৰ স্বাভিমান, প্ৰত্যেকটো বস্তুক বিকৃত ৰূপে পৰিৱেশন কৰি আহি আছে। কিন্তু আমি সমাধান নিবিচাৰো ন বন্ধুসকল, আমি বিতৰ্কহে কৰো, আমি বিতৰ্কহে কৰিব লাগে। কাৰোবাৰ কিবা দুখ দেখা পাইছো, তাক লৈ পেলাই সামাজিক মাধ্যম, নিউজ চেনেল এইবিলাকত আমি চিঞৰাহে অভ্যাস আছে, হয়নে? মই প্ৰতিবাদ কৰিছো, মই এজেহাৰ দিছো, তেওঁ শাস্তি পাবই লাগিব, দোষীয়ে শাস্তি পাব লাগিব, অপৰাধীয়ে শাস্তি পাব লাগিব, আমি চিঞৰি আহিছো, প্ৰতিবাদ কৰি আহিছো, হয়নে? কিন্তু সেই সমাধানটো বিচৰা নাই বন্ধুসকল, হয়নে? আৰু সমাধান এটাই বন্ধুসকল, যোনটো আগৰ যোনটো ৰীতি নীতি নিয়ম আছিলে, সেই নিয়মখিনিক আমি ঘূৰাই আনিব লাগিব। জ্যোতি সংগীতক সন্মান জনাব লাগিব, ৰাভা সংগীতক সন্মান জনাব লাগিব। ৰাভা সংগীত, জ্যোতি সংগীত স্কুল কলেজত মানে এইটো মানে বাধ্যতামূলক হ'ব লাগিব, তেওঁলোকে সেইটো শিকাব লাগিব, হয়নে? কিন্তু সেইবিলাক জ্ঞান আজিকালি নিদিয়া হৈ গ'ল, স্কুল কলেজত সেইবিলাক জ্ঞান নিদিয়ে। তাৰ বাবে দোষী কোন? তাৰ বাবে দায়ী কোন? তাৰ বাবে জগৰীয়া কোন? আজি কৰিশ্মা নাথে দুখ কৰিছে, অপৰাধ কৰিছে, যি অপৰাধ কৰিছে সেইটো মই মানি লৈছো, ঠিক আছে। কৰিশ্মা নাথে এটা ডাঙৰ অপৰাধ কৰিছে, কিন্তু সেই অপৰাধৰ বাবে জগৰীয়া কোন? আমি যোনটো গুৰিটো নিবিচাৰি ডাল কাটি থাকিলে, গছজোপা ডাল কাটি থাকিলে হ'ব নেকি, হয়নে? আমি গছৰ ডালখিনি কাটি আছো, আমি চেষ্টা কৰিছো গছৰ ডালবিলাক কাটি, যোনটো গছৰ ডাল যোনটো মৰিছে সেইটো কাটি দিছো, হয়নে? কিন্তু গুৰিত য'ত পোক লাগিছে সেই বস্তুটো আমি বিচৰা নাই, হয়নে? ক'ত পোকটো লাগিছে, গছৰ গুৰিৰ ক'ত পোক লাগিছে, যাৰ বাবে গছৰ ডালবিলাক পচা আৰম্ভ কৰিছে, পাতবিলাক পচা আৰম্ভ কৰিছে। তো আমি গছৰ গুৰিত চালেহে গম পাম যে ক'ত পোক লাগিছে নে পৰুৱা লাগিছে নে কি, হয়নে? কিন্তু আমি ডালবিলাকক য'ত মানে ডাল পচিছে তাক কাটি পেলাই দিয়া, বছ হৈ গ'ল। আজি কৰিশ্মা নাথ এটা ডাল, কৰিশ্মা নাথ
এগৰাকী কম বয়সীয়া যুৱতী, হয়নে, খুব কম বয়সৰ যুৱতী, যোনটো জ্ঞান বিবেক বোলা বস্তুটো এতিয়ালৈকে মানে সম্পূৰ্ণ হোৱা নাই, কিন্তু সেই কোমলীয়া এটা ডালক যোনটো পচা আৰম্ভ কৰিছে সেইটোক আমি কাটাৰ চেষ্টা কৰিছোঁ, কিন্তু গুৰিত য'ত পোক লাগিছে সেই পোকটোক আমি ঠিক কৰাৰ চেষ্টা কৰা নাই। বন্ধুসকল, বিতৰ্ক কৰি আমি সকলো অশান্ত সৃষ্টি কৰিব পাৰোঁ, কিন্তু সমাধান কেতিয়াও আনিব নোৱাৰোঁ। আৰু আমি যদি সমাধান বিচাৰিব হয় তেতিয়াহ'লে সেই গুৰিত ক'ত পোক লাগিছে সেই পোকটোৰ দৰৱ দি পেলাই মৰাৰ চেষ্টা কৰিব লাগিব, হয়নে। আৰু আমাৰ অসমীয়া জাতিৰ যিখিনি আজি গৌৰৱ, যিখিনি আমাৰ সন্মানীয় বস্তু, সেইখিনিক যে বিকৃত ৰূপত পৰিৱেশন কৰিছে অকল কৰিশ্মা নাথেই নহয়, বহুতে বিয়া সভাৰ পৰা আদি কৰি পেলাই যিখিনি মানে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, প্ৰত্যেকতে অসমীয়া জাতিৰ অস্তিত্বক, জাতীয় অসমীয়া জাতিৰ সন্মানক বিকৃত ৰূপে পৰিৱেশন কৰি আহিছে আৰু কৰি যাব, যেতিয়ালৈকে আমি সতৰ্ক নহওঁ, যেতিয়ালৈকে গছৰ গুৰিত থকা পোকটোক মাৰিবলৈ চেষ্টা নকৰোঁ বন্ধুসকল, হয়নে। তো বন্ধুসকল, মই কৰিশ্মা নাথ ভাল বা কৰিশ্মা নাথৰ সাপেক্ষে মই ক'বলৈ যোৱা নাই। মই এটাই ক'বলৈ গৈছোঁ যে আজি যোনটো কৰিশ্মা নাথে ভুল কৰিছে, দুখ কৰিছে, তাই কম বয়সীয়া যুৱতী, হয়নে। আৰু যিখিনিয়ে ডাঙৰ ডাঙৰ বিতৰ্ক, ডাঙৰ ডাঙৰ কথা কৈ আছে, সেই কৰিশ্মা নাথতকৈ বহুত ডাঙৰ, হয়নে, বহুত বয়সত ডাঙৰ কিছুমানে কৰিশ্মা নাথৰ ওপৰত কথা কোৱা মই দেখা পাইছোঁ, ঠিক আছে। কিন্তু আমি সকলোৱে এটা বস্তু জানিব লাগিব যে আমাৰ যিখিনি নৱপ্ৰজন্ম বা আমাৰ ল'ৰা ছোৱালী উঠি আহিছে, সেই ল'ৰা ছোৱালীখিনিক প্ৰকৃত জ্ঞান দিছোনে নাই, হয়নে। বিষ্ণুপ্ৰসাদ ৰাভা কোন, জ্যোতিপ্ৰসাদ আগৰৱালা কোন, আমি তেওঁলোকক কোনোবা দিন শিকাইছোনে নাই। তেওঁলোকৰ সংগীতটো কোনো পাই গৈছে, পাই গৈ পেলাই কেনেকৈ গাব লাগে, কি কৰিব লাগে, সেইটো বস্তু কোনো জ্ঞান নাই। জ্ঞান নথকাৰ কাৰণেতো এই ভুল কৰিলে কৰিশ্মা নাথে। যদি কৰিশ্মা নাথৰ ভুল জ্ঞান থাকিলেহেঁতেন, বিবেক থাকিলেহেঁতেন, তেতিয়াহ'লে সেইটো নকৰিলেহেঁতেন। কিন্তু কৰিশ্মা নাথক সেইটো শিকোৱাৰ দায়িত্ব অভিভাৱকৰ, হয়নে, মাক দেউতাকৰ। তাৰপিছত স্কুল কলেজ, কৰিশ্মা নাথে যোনখন স্কুলত পঢ়িছিলে, যোনখন কলেজত পঢ়িছিলে, সেই প্ৰত্যেকজনেই দোষী, অকল কৰিশ্মা নাথ দোষী নহয়, হয়নে। আজি বিষ্ণুপ্ৰসাদ ৰাভা কোন যদি স্কুলত শিকালেহেঁতেন, জ্ঞান দিলেহেঁতেন, সেই জ্ঞান হয়তো আজিলৈকে থাকিলেহেঁতেন। মোৰ মতে দেই, কৰিশ্মা নাথে যোনখন স্কুলত পঢ়িছিলে সেই তাতেই বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে মানে কোনো উল্লেখেই নকৰে চাগে, কোনো তেওঁ জ্ঞান নিদিয়ে, হয়নে। বিষ্ণুপ্ৰসাদ ৰাভা কোন আছিলে, জ্যোতিপ্ৰসাদ আগৰৱালা কোন আছিলে, হয়নে। আৰে মই এইটোও শুনিছোঁ, এইটোও মই দেখা পাইছোঁ, যেতিয়া নিউজ চেনেলবিলাকে সৰস্বতী পূজাৰ দিনাখন গৈ পেলাই কোনোবা কলেজ বা স্কুলৰ সন্মুখত ৰৈ পেলাই সোধে, ছাত্ৰ ছাত্ৰীসকলক সোধে যে সৰস্বতীৰ বাহন কি, হয়নে, কোনো ক'ব নোৱাৰে। কিয় ক'ব নোৱাৰে? সকলোৱে নিজক আধুনিকতাক বনাব গৈছে, ৱেষ্টাৰ্ণ কালচাৰক আনিব গৈছে, হয়নে, বাহিৰা সংস্কৃতিক আনিবলৈ গৈছে, বাহিৰা সংস্কৃতিক আনি পেলাই নিজক গৌৰৱান্বিত কৰিবলৈ চেষ্টা কৰিছে, কিন্তু অসমীয়া সংস্কৃতিক লৈ পেলাই আজিকালি সন্মান নকৰা হৈ গৈছে। তাৰ বাবে দোষী কোন, হয়নে বন্ধুসকল। তো বন্ধুসকল বেয়া নাপাব, মই সদায় পজিটিভ ভাৱে ভিডিঅ' প্ৰচাৰ কৰিম। মই কেতিয়াও কোনোবাই দুখ কৰিছে সেইটোক লৈ পেলাই বিতৰ্ক কৰি মই সেইটো নিবিচাৰোঁ। মই কোনোবাই দুখ কৰিছে, কোনোবাই ভুল কৰিছে, তাৰ সমাধান বিচাৰিম, হয়নে। আৰু আমাৰ প্ৰত্যেকৰে কৰ্তব্য সমাধান বিচৰা। গছৰ আগটো পচিছে, আগটো কাটাৰ আমাৰ প্ৰয়োজন নহয়, গছৰ গুৰিত ক'ত পোক লাগিছে সেইটো বিচৰাহে আমাৰ কৰ্তব্য, হয়নে বন্ধুসকল। তো বন্ধুসকল, আজি ইমানতে সামৰি মাৰিছোঁ। কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আমি সকলোৱে বুজিব পাৰোঁ যে আমাক লাগে সমাধান, আমাক নালাগে বিতৰ্ক, হয়নে। আমাক বিতৰ্ক নালাগে, আমাক লাগে সমাধান।
তো বন্ধুসকল আপোনালোকে মোৰ ভিডিও চাই লাইক কমেন্ট কৰে শেয়াৰ কৰে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিছে মোৰ ফেসবুক প্ৰফাইলটো ফলো কৰিছে তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছো আৰু যি সকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ কাৰণ মই জানো মোৰ বিশ্বাস আছে মোৰ ভিডিও এদিন নহয় এদিন আপোনালোকে চাব ভাল পাব লাইক কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ফেসবুক প্ৰফাইলটো ফলো কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিওটো সামৰণি মাৰিছো আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছো